নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল এ লেচন উইথ কুন্তললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে অসমৰ ইতিহাসৰ ওপৰত 10টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। যিকেইটা প্ৰশ্ন আপোনালোকৰ আহি থকা বহুতো পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু কিবা নজনা কথা শিকিব পাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব, কিয়নো গোটেইকেইটাই কুৱেশ্যনে বহুতেই ইণ্টাৰেষ্টিং হয়। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কাছাৰৰ প্ৰাচীন নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে হিডিম্বা। কাছাৰৰ প্ৰাচীন নাম হিডিম্বা আছিল। এতিয়া আহক আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হ'ল শিৱসাগৰৰ তলাতল ঘৰ কেতিয়া বনোৱা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1765 চনত। শিৱসাগৰৰ তলাতল ঘৰ 1765 চনত বনোৱা হৈছিল। এতিয়া আহক আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠা ভাস্কৰ বৰ্মনে কৰিছিল। এতিয়া আহক আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া আহোম আৰু মোগলৰ শেষৰ যুদ্ধখন হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1681 চনত। আহোম আৰু মোগলৰ শেষৰ যুদ্ধখন 1681 চনত হৈছিল। এতিয়া আহক আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছৰ লগত যুদ্ধ কৰা প্ৰথমজন অসমীয়া কোন? আৰু ইয়াৰ উত্তৰটো হৈছে গোমধৰ কোঁৱৰ। ব্ৰিটিছৰ লগত যুদ্ধ কৰা প্ৰথমজন অসমীয়া হ'ল গোমধৰ কোঁৱৰ। এতিয়া আহক আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি? আৰু ইয়াৰ উত্তৰটো হৈছে শিৱসাগৰৰ শিৱ মন্দিৰ। শিৱসাগৰৰ শিৱ মন্দিৰটো অসমৰ আটাইতকৈ ওখ মন্দিৰ হয়। এতিয়া আহক আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কালত অসমৰ ডাঙৰ ব্যৱসায়ীবিলাক সাধাৰণতে কোন সম্প্ৰদায়ৰ আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে কলিতা। প্ৰাচীন কালত অসমৰ ডাঙৰ ব্যৱসায়ীবিলাক সাধাৰণতে কলিতা সম্প্ৰদায়ৰ আছিল। এতিয়া আহক আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে বীৰপাল। চুতীয়া বংশৰ প্ৰতিষ্ঠা বীৰপালে কৰিছিল। এতিয়া আহক আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল আহোম ৰাজত্বকালৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা? আৰু ইয়াৰ উত্তৰটো হ'ল আঠকোণীয়া। আহোম ৰাজত্বকালৰ মুদ্ৰাৰ আকৃতি আঠকোণীয়া আছিল। এতিয়া আহক আমি 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 10 নম্বৰ প্ৰশ্ন যিটো লাষ্ট প্ৰশ্ন হয় সেইটো হৈছে কোন আহোম ৰজাই উমানন্দ মন্দিৰটো বনাইছিল? আৰু ইয়াৰ উত্তৰটো হৈছে গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰটো বনাইছিল। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুখিনি নজনা কথা শিকিব পাৰিলে। আৰু ভৱিষ্যতে যদি এনেকুৱা কথা জানিবলৈ বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি বজাই দিব। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। আপোনালোকৰ ফিডবেকৰ পৰা মই মোৰ আগৰ ভিডিঅ'বিলাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে, ধন্যবাদ।